নমস্কাৰ বন্ধুসকল, ভালে আছেনে? বহুদিনৰ মূৰত ৰেচিপি বনাবলৈ আৰম্ভ কৰিছোঁ। আপোনালোকে হয়তো মোক পাহৰিলে চাগে। অসমীয়াত কথা এষাৰ আছে, চকুৰ আঁতৰ হ'লে মনৰ আঁতৰ হয়। আপোনালোকে হয়তো মনৰ পৰা আঁতৰ কৰিলে চাগে, দূৰণীয়া টিভিক পাহৰিলে চাগে, কিন্তু মই আপোনালোকক পাহৰা নাই। ৰেচিপি বনাবলৈ এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ। প্ৰতি সপ্তাহত 2টা বা 1টা কৰি ৰেচিপি দিম। আপোনালোকে এতিয়া কণ্টিনিউ চাবলৈ পাব মোৰ ৰেচিপিসমূহ, যিসকলে মিছ কৰিছিলে। যি কি নহওক বাৰু, আজি এটা ৰেচিপি বনাম, মটৰৰ ৰেচিপি, কেঁচা মটৰৰ ৰেচিপি। মানে বিশেষকৈ ধৰক ঘুগুনি টাইপৰ হয়, শুকান মটৰৰ ঘুগুনি যেনেকৈ বনোৱা হয়, কেঁচা মটৰৰ ঘুগুনি বুলি ক'ব পাৰি। একেবাৰে চিম্পুল ৰেচিপি হয়। কেনেকৈ বনাইছিলোঁ ৰেচিপিটো চাওঁ আহক বলক। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। কেৰাহীখন গৰম হৈছে, তেল অকণমান দি লৈছোঁ। তেল মই ৰিফাইন অইল দিছোঁ, মিঠাতেল দিলেও হ'ব। অলপ সময়ৰ পাছত তেলখিনি গৰম হৈ গৈছে। এতিয়া মই পিঁয়াজখিনি দিম। এটা ডাঙৰ পিঁয়াজ কাটি লৈছিলোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজিম। অলপ ৰঙচুৱা হ'লে তাত আদা নহৰু পেষ্ট দিম। অকণমান সময় লাগিব ৰঙচুৱা হোৱাকৈ ভাজিবলৈ। অলপ সময়ৰ পাছত পিঁয়াজখিনি ৰঙচুৱা হৈছে। এতিয়া ইয়াত মই আদা আৰু নহৰু পিচি লৈছিলোঁ, সেইখিনি দিম। এইখিনি অকণমান সময় ভাজি ল'ম। আদা নহৰু অলপ কেঁচা গোন্ধ এটা থাকে, গোন্ধটো যাবগৈ অলপমান সময় ভাজি ল'লে। অলপ সময় ভজা হৈ গ'ল। এতিয়া ইয়াত মই বিলাহী দিম। বিলাহীখিনি মই মিক্সিত পিচি লৈছিলোঁ। নতুবা আপোনালোকে যদি মিক্সি নাই বা মিক্সিত যদি নিপিচে, সৰু সৰুকৈ কাটি ল'লেও হ'ব বিলাহীখিনি। এতিয়া ইয়াত মই অলপমান হালধি দি দিছোঁ, অলপমান জলকীয়া গুড়া আৰু লগতে নিমখ দি দিছোঁ। গোটেইখিনি ভালকৈ মিক্স কৰি ঢাকনখন মাৰি দিম। মই মছলা এভইড কৰিব ট্ৰাই কৰিছোঁ। মছলা নিদিয়াকৈ চিম্পুলকৈ বনাম, তথাপিতো খাই ভাল লাগে। এতিয়া ঢাকনখন মাৰি থ'ম, তেল বিৰিঙি আহিব তেতিয়ালৈকে। অলপ সময়ৰ পাছত, প্ৰায় 2 মিনিটমান পাছত বিলাহীখিনি ধুনীয়াকৈ সিজি গৈছে। বিলাহী পিঁয়াজ ধুনীয়াকৈ সিজি গ'ল। এতিয়া ইয়াত মই মটৰখিনি দি দিম। মটৰখিনি মই পিচি লোৱা, মিক্সিতে পিচি লৈছোঁ। আৰু অলপ গোটা মটৰো আছে, সেইখিনি পাছত দিম। মটৰখিনি দি ভালকৈ মিক্স কৰি দিম, ধুনীয়াকৈ যাতে মিহলি হৈ যায় বিলাহীখিনিৰ লগত। এই মটৰখিনি, এইখিনি আকৌ অলপ সময় সিজিবলৈ দিম। জুইটো গেছৰ ফ্লেমটো অলপমান কম কৰি দিম। মটৰখিনি সিজি গৈছে, ধুনীয়া গোন্ধ এটাও আহিছে। এতিয়া ইয়াত মই গোটা মটৰখিনি দি দিম। মটৰখিনি দি ভালকৈ মিক্স কৰি দিম। এতিয়া ঢাকনখন মাৰি আকৌ অলপ সময় থৈ দিম। অলপ সময়ৰ পাছত যিখিনি গোটা মটৰ দিছিলোঁ সেইখিনি সিজিছে। এতিয়া ইয়াত অলপমান এগিলাচমান পানী দিম। পানীখিনি এগিলাচ দিলোঁ। এতিয়া ঢাকনখন মাৰি উতলিবলৈ দিম। বেছি সময় নালাগে, 2 মিনিটমান লাগিব উতল আহিবলৈ। অলপ সময়ৰ পাছত মটৰখিনি উতল আহি গৈছে, পানীও অলপ শুকাই গ'ল। অকণমান ধনিয়া পাত দি দিছোঁ। ধনিয়া পাতকেইখিলা সৰু সৰুকৈ কাটি দিছোঁ। ভালকৈ মিলাই দিওঁ। তাৰ পৰা এতিয়া ঢাকনখন মাৰি নমাই থৈ দিব পাৰিম। কেঁচা মটৰৰ ঘুগুনি বুলি ক'ব পাৰি। একেবাৰে চিম্পুল হয়, বনাই চাব। মটৰ এতিয়া ছিজন শেষ হৈছে প্ৰায়, তথাপিতো পালে বনাই চাব, খাই ভাল লাগে। তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো মোৰ ভাল লাগিলে আপোনালোকৰ, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।